নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিমাৰণী। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এইখন ব্ৰেণ্ড নিউ ইউটিউব চেনেললৈ। তো ব্ৰেণ্ড নিউ নহয়, বিগত 8 মাহমান হ'ল, 8 মাহ বা 10 মাহমান হৈছে মই এই চেনেলখন ক্ৰিয়েট কৰিছোঁ। কিন্তু তেতিয়াৰে পৰা মই ভালকৈ ৰেগুলাৰলি ভিডিঅ' আপডেট দিয়া নাই, আৰু যিবোৰ ভিডিঅ' আপডেট দিছোঁ ইমান এটা ইফেক্টিভ নহয়। মানে ইফেক্টিভ হয়, কিন্তু মই সজাই ক'ব পৰা নাই, ভালকৈ ভিডিঅ'টো বনাব পৰা নাই। তো মই পিছৰ ভিডিঅ'ত আপোনালোকক কৈছোঁ যে মই এইখন চেনেল কিয় ষ্টাৰ্ট কৰিছিলোঁ। যদি আপোনালোকে, মোৰ ঠিক মনত নাই, যদি কোৱা নাই তেনেহ'লে মই আকৌ কৈ দি আছোঁ। মই এইখন চেনেল ক্ৰিয়েট কৰাৰ মেইন কাৰণ আছিল নিজকে ষ্ট্ৰংগেষ্ট কৰি তোলা, নিজৰ ৰানিং ইম্প্ৰুভ কৰা, ঠিক আছে, এইবোৰে আছিল। আৰু মেইন ফাৰ্ষ্ট চেনেল মোৰ এটা আছে মিষ্টাৰ লুজাৰ। তো সেইখন চেনেলত পৰাই মই মানে নিজৰ কমিউনিকেশ্যন স্কিলটো ডেভেলপ কৰিব বিচাৰি আছিলোঁ, যিটো মই কৰিব পৰা নাছিলোঁ এই গত 1 বছৰত, ঠিক আছে। তো আজিৰ ভিডিঅ'ত মই এইখিনিয়ে ক'ব বিচাৰোঁ যে এইকেইদিন কিয় ভিডিঅ'টো ভালকৈ অহা নাই, আৰু এতিয়া কিয় ভালকৈ ভিডিঅ' আহিব, আৰু আপোনালোকে কিয় মোক এতিয়াৰ পৰা ছাপোৰ্ট কৰিব পাৰে বুলি, মোক ফ'ল' কৰিব পাৰে বুলি, ঠিক আছে। তো প্ৰথম কথাটো হ'ল মই কিয় ইমান এই 8-10 মান কিয় কৰা নাই। আপোনালোকে এতিয়াও দেখিব পাব মই বহুত ততলাই আছোঁ, কথাবোৰ আটকি গৈ আছে। একচুৱেলি মই এজন বেংগলী ল'ৰা হয়, সেইবাবে মোৰ অলপ অসমীয়াত মানে অসুবিধা নহয়, মই অসমীয়া স্কুলত পঢ়িছোঁ, সেইবাবে অসমীয়া কথা ক'ব পাৰোঁ, কিন্তু খাটি অসমীয়া যিটো সিটো ক'ব নোৱাৰোঁ। সেইবাবে মানে ভিডিঅ' বনাওঁতে অলপ মানে অগল থগল লাগি যায়। তো এইকেইদিন মানে যিবোৰ ভিডিঅ' বনাইছিলোঁ মই মানে ভয়তে বনাইছিলোঁ যে কেনেকুৱা বা হয়, কিবা মানুহে ভাবে, এইবোৰ ভাবি। কিন্তু মই যিবোৰ আপডেট দিছিলোঁ, যিবোৰ কথা কৈছিলোঁ, সেইবোৰ কিন্তু মই ভুল কোৱা নাই, মই জনামতে, ঠিক আছে। তো যিটোৱে নহওক, মই মানে যোৱা বছৰত ইয়াৰ বাবেই কৰিব পৰা নাছিলোঁ। মই ভাবি আছিলোঁ কিবা হ'ব, মানুহ কিবা ভাবিব, মই ঠিকভাৱে ক'ব পাৰিছোঁ নে নাই, এতিয়া মই কি ভিডিঅ' আপলোড দিম, এইটো ভাবিয়ে মোৰ হৈ গৈছে কাম মানে। তো মই এতিয়া নিজৰ মাইণ্ডছেটটোক চেঞ্জ কৰিছোঁ। এতিয়া মই কোনো ভয় নাখাম। এতিয়া মই একদম খোলাখুলিকৈ আপোনালোকক ভিডিঅ'ত ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম, আৰু নিজৰ মনৰ কথা যিবোৰ আছে সেইবোৰ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। মই চেনেল ক্ৰিয়েট কৰিছিলোঁ যে যাতে মই নিজৰ মনৰ কথাবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ, আৰু নিজৰ মনটোক মানে হালকা কৰি নিজৰ কামত ফ'কাছ কৰিব পাৰোঁ। কিন্তু সেইটো হোৱা নাই, তাৰ ওলোটা হৈছে ইমানকেইদিন। কিন্তু এতিয়া মই সিদ্ধান্ত লৈ লৈছোঁ, এতিয়াৰ পৰা আৰু তেনেকুৱা নহ'ব। মই এতিয়াৰ পৰা ভালকৈ ভিডিঅ' আপলোড দিম, ঠিক আছে। তো মই আপোনালোকক এইটো কথা জনাবলৈ পাই মানে বহুত আনন্দিত হৈছোঁ যে মই মোৰ নিজৰ কনফিডেঞ্চ নিজৰ মাজত আনিব পাৰিছোঁ, আৰু কিছুদিন পিছৰ পৰা মানে নেক্সট মান্থৰ পৰা মই 1 তাৰিখৰ পৰা মই এখন চেলেঞ্জ ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ, যিখন চেলেঞ্জৰ নাম মই মানে বহুত পাজেল হৈ আছিলোঁ। আগৰ ভিডিঅ'বোৰত মই দিছোঁ 0 to Hero, তাৰপিছত থাম্বনেইলত আছিল ফৌজি হি বানুংগা। তো সেইবোৰ মোৰ বেছি এটা ভাল নালাগিল, সেইবাবে মই আগত যিটো এটা চেলেঞ্জৰ নাম দি চেলেঞ্জ ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু কেইদিনমান দিয়ে এৰি দিছিলোঁ, সেই নামটোৱে মই আকৌ চিলেক্ট কৰি আছোঁ। আৰু মই নেক্সট মান্থৰ 1 তাৰিখৰ পৰা, মানে জুন মাহৰ 1 তাৰিখৰ পৰা মই সেই চেলেঞ্জৰ ওপৰত ভিডিঅ' আপলোড কৰিম। তো মোৰ চেলেঞ্জটোৰ নাম হৈছে চেঞ্জ মাই লাইফ, বা এইটোও ক'ব পাৰি চেঞ্জ মাই লাইফষ্টাইল, চেঞ্জ মাই লাইফ, যিটোৱে হওক একে কথা আৰু। তো সেইদিনৰ পৰা মই এইখন চেলেঞ্জ ষ্টাৰ্ট কৰি আছোঁ। মই আপোনালোকক ডেইলি আপডেট দি থাকিম যে মই ফিটনেছ, ৰানিং আৰু মাইণ্ডছেটৰ ওপৰত মই কেনেকুৱা কি মানে কাম কৰি আছোঁ, মাইণ্ডছেটটোক মই কেনেকৈ চেঞ্জ কৰি আছোঁ, ৰানিঙত মই কেনেকুৱা ডেইলি ৰানিং কৰি আছোঁ, আৰু কেনেকুৱা ইম্প্ৰুভমেণ্ট হৈ আছে, আৰু ফিটনেছ মানে ৱৰ্কআউটৰ ওপৰত মই ডেইলি কেইবেলা মানে কেই টাইম ৱৰ্কআউট কৰি আছোঁ, কি ৱৰ্কআউট কৰি আছোঁ, সেইটোৰ ওপৰত ভিডিঅ' হ'ব, ঠিক আছে। তো ইয়াৰ ওপৰত ভিডিঅ' হ'ব মটিভেশ্যনৰ, আৰু নিজকে ষ্ট্ৰং কেনেকৈ বনাব পাৰি ইয়াৰ ওপৰত, ঠিক আছে। তো আশা কৰিছোঁ আপোনালোকে নতুন জাৰ্ণিত মোক ছাপোৰ্ট কৰিব বুলি। তো ইয়াৰ লগতে আপোনালোকে 2-1 মটিভেশ্যনেল গানো দেখিব পাব, গানৰ ভিডিঅ'। তো এইখিনি আছিল কোৱাৰ, আৰু মাজতে কিবা এটা মনত পৰিল, কিবা এটা কথা ক'ম বুলি, কিন্তু সেইটো পাহৰি গ'লোঁ। হ'ব, চিন্তা নাই, এতিয়াতো নেক্সট ভিডিঅ' আহিয়ে থাকিব, ভাল কনফিডেঞ্চ পাই গৈছোঁ এতিয়া। আপোনালোকে এতিয়া মানে আগৰ নিচিনা ভিডিঅ' নাপাব মুঠতে, 100% চিয়'ৰ যে বিগত দিনবিলাকত যিবিলাক ভিডিঅ' পাইছে মোৰ চেলেঞ্জ
মানে চেনেল ক্ৰিয়েট কৰাৰ সময়ৰ পৰা এতিয়ালৈকে 8-10 মাহ হৈ গৈছে, যেইকেইটামান ভিডিঅ' পাইছে সেই ভিডিঅ'বোৰৰ নিচিনা ভিডিঅ' এতিয়া নাপাব। এতিয়া মানে একদম খোলা ভিডিঅ' পাব, যিটো মনত হয় সেইটোৱে কথাত ক'ম আৰু নিজৰ মনক হালকা কৰি কামত ফ'কাছ কৰিম, ঠিক আছে। তো দেখা হ'ব নেক্সট এটা ভিডিঅ' লৈ, তেতিয়ালৈকে জয় হিন্দ, জয় ভাৰত।